নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম টু মাই নিউ ব্লগ। তো বহুত দিনৰ মূৰত আজি ব্লগ বনাবলৈ আহিলোঁ। আপোনালোকে অমৃত বৃক্ষ আন্দোলনত আপোনালোকে এক কাম কৰিব, নৰ্মেল কেমেৰাটো ফটো উঠিব পাৰিব। তো মই কেমেৰাটো অন কৰি ল'লোঁ। তাৰপিছত ইয়াত এড লোকেশ্যন টেক্সট বুলি লিখা আছে যে এইটো আপোনালোকে অন কৰি দিব, যদিও অফ আছে অন কৰি দিব। তো এনেকৈ লেবেল গোটেই মই অন কৰি দিলোঁ। ৱাটাৰ মাৰ্কো দিব পাৰে, আপুনি আপোনাৰ নামটো দিব পাৰে। ইয়াতে যেনেকুৱা মোৰ ৰীমা সৰকাৰ বুলি আছে, ডেট টাইম লোকেশ্যন সকলো অন আছে। চাওক সকলো অন আছে। তো এইখিনি বস্তু আপোনালোকে অন কৰি দি এটা ফটো মাৰি দিলেই এনেকৈ মানে আপুনি গছ ৰুই থকা অৱস্থাত ফটো মাৰি দিলেও হৈ যাব। তো এনেকৈ মই ফটোটো মাৰি ল'লোঁ। চাব আপোনালোকে ইয়াতে মোৰ গোটেই লোকেশ্যনটো আহি গ'ল। ইয়াতে চটন প্লাছ ৰীমা সৰকাৰ কুমাৰকাটা পাৰ্ট 4 টাইম গোটেইখিনি এনেকৈ আহি গ'ল। তো ৰাতিপুৱা আপোনালোকে এনেকৈও কামটো কৰিব পাৰিব। তো সবিশেষ মই জনাই আছোঁ আপোনালোকে অমৃত বৃক্ষ আন্দোলনত কেনেকৈ ফটো আপলোড কৰিব, কেনেকৈ ফটোটো মাৰিব লাগিব, সকলো বস্তুখিনি মই ভালকৈ ধুনীয়াকৈ আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে এইবিলাক চাই থাকক, মোৰ শেষলৈকে ভিডিঅ'টো চাব, তেনেহ'লে গম পাব। মই বহুদিন ফটো আপলোড কৰা নাই, একদম টাইমো পোৱা নাই। তো আজি ভাবিলোঁ এই ভিডিঅ'টো বহুত এইপিনে 1 হাতমান, চাপ'জ এইপিনে এক হাত আৰু এইপিনে লগতে এইপিনে গোটেইখিনি খান্দিব লাগিব। তো মই জাষ্ট দেখাই আছোঁ আপোনালোকক, মই গোটেইখিনি নাখান্দো, এনে ভিডিঅ'টো বনোৱাৰ কাৰণে আপোনালোকক জনোৱাৰ কাৰণেহে এইখিনি খান্দি ল'লোঁ। যেনিবা চাপ'জ মই গোটেইখিনি খান্দিছোঁ, তো এইখিনি খান্দি আপোনালোকক দেখালোঁ। নহ'লে মোৰ টাইম নাইতো। এইটো মই এইটো গছপুলিটো, এইটো প্লাষ্টিকটো, তো এনেকৈ আপোনালোকে প্লাষ্টিকটো খুলি কেনে গছটো এনেকৈ ধুনীয়াকৈ ৰুই দিব। তো চেল্ফিটো, গছটো ৰোৱাৰ পিছত চেল্ফিটো আপোনালোকে কেনেকৈ ল'ব মই এইটো দেখাই দি আছোঁ। এইটো মই যেনেকৈ চেল্ফি ল'লোঁ, চেল্ফি ল'ব পাৰে বা আপোনালোকে বেক কেমেৰাটো ফটোটো তুলিব পাৰে। তো চাওক মই এনেকৈ চেল্ফি ল'লোঁ, এটা চেল্ফি ধুনীয়াকৈ, গছটো আৰু মুখটো একদম ক্লিয়াৰ আহিব লাগিব। তো মোৰ অৱস্থাটো একেবাৰে বেয়া, এইটো মানে জাষ্ট ভিডিঅ'টো বনোৱাৰ কাৰণে কৰিলোঁ আৰু সাজিব মন নাই, ইমান চিকচিকাকৈ আহিব মন নাই। তো এনেকৈ ধুনীয়াকৈ মই বেক কেমেৰাটো দেখাই দিলোঁ মোৰ ভাতিজী এজনী। তো ইয়াক ধুনীয়াকৈ কেনেকৈ গছপুলিটো ৰুব লাগে চাওক, এনেকৈ ধুনীয়াকৈ ধৰি আপোনালোকে ফটোটো উঠিব ক্লিয়াৰ কৰি, তাৰপিছত কেনেকৈ আপলোড দিব মই এইটোও দেখাই আছোঁ আপোনালোকক। ফটোটো উঠা হৈ গ'ল। তো বন্ধুসকল, মই প্ৰথমতে অমৃত বৃক্ষ আন্দোলন আপোনালোকে এপছটো অন কৰি ল'ব, অ'পেন কৰি ল'ব। এনেকৈ লগ ইনত আহিব। লগ ইনত আহি এইটো ওপৰত ইণ্টাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ, আগতে যিটো নম্বৰ দি OTP গৈছিলে সেইটো নম্বৰে দিব ইয়াতে। তাৰপিছত আপোনালোকে OTP পঠাব, এইটো যিটো আগত মোবাইল নম্বৰত গৈছিল তাতে OTPটো যাব। তো মই মোৰ মোবাইলটো দি লৈ আছোঁ, সেইটো মোৰ OTP আহি গ'ল। তো এনেকৈ OTPটো আমি বহাই দিম। তাৰপিছত কেনেকৈ OTP নোহোৱাকৈও কাম কৰিব পাৰি সেইটো আপোনালোকক মই পিছত জনাইছোঁ। এইটো মই OTPটো দি দিলোঁ বাৰু। এনেকৈ OTPটো দি দিব। এইটো মোবাইল নম্বৰ আগতে যিটো মোবাইল নম্বৰ দিছিল সেইটোৱে দিব লাগিব। তাৰপিছত চেপ্টাৰ নম্বৰ ইয়াতে যি আছে ঠিক তেনেকৈ দিব লাগিব। দিয়াৰ পিছত আপোনালোকে লগ ইন কৰি দিব এনেকৈ। তাৰপিছত এইটো মোৰ ডিটেইলছবিলাক আহি গ'ল। এইবাৰ আপলোড ফটোত যাব। আপলোড ফটোত যে আপোনালোকৰ গছটো কি গছ ৰুব সেই গছৰ নামটো ইয়াতে দি দিব। তো এইটো মই গছবিলাক চিলেক্ট কৰি আছোঁ। আপোনালোকে যিটো গছ ৰুব সেইটো গছৰ নাম দিব। মই অগ্ৰু গছৰ নামটো দি দিলোঁ এনেই, যেনিবা মই অগ্ৰু গছ ৰুই দিছোঁ। তো এনেকৈ অ'পেন গেলাৰীত আহিব। অ'পেন গেলাৰীত ডাইৰেক্ট ফটো দিলে নহ'ব, আপোনালোকে এলবামত, নহ'লে এইটো 3টা ডট আছে ইয়াতে যাব লাগিব। ফাইলৰ পৰা ফটোটো আপলোড কৰিব লাগিব, নহ'লে ফটোটো আপলোড নহ'ব। আপোনালোকে মই দেখাই দি আছোঁ ধুনীয়াকৈ। তো এইবিলাক মই গছ ৰোৱা ফটো এনেই জাষ্ট ভিডিঅ'টো বনোৱাৰ কাৰণে এনেই জাষ্ট আজি ট্ৰাই কৰিছোঁ, আপোনালোকক দেখুৱাই আছোঁ। এনেকৈ যেনিবা মই ফটোটো ক্ৰপ কৰি দি দিব আপোনালোকে ধুনীয়াকৈ গোটেইখিনি ফটো। আৰু কিটো যাতে আহে এইটো চাওক, ডাইৰেক্ট ফটোৰ পৰা দিলে আপোনালোকৰ এনেকুৱা আহিব। তো এনেকৈ নকৰিব বাৰু, ফাইলৰ পৰা যাব লাগিব। আপোনালোকক ধুনীয়াকৈ মই দেখাই দি আছোঁ। তাৰপিছত এনেকৈ অ'পেন গেলাৰীত আহিব। অ'পেন গেলাৰীত অহাৰ পিছত আপোনালোকে ইয়াতে দেখাই দিব এলবাম বুলি আহিব। ইয়াতে এলবামত দি দিলোঁ। তাৰপিছত 3 ডটত ব্ৰাউজাৰত মাৰি দিব। ইয়াৰ পৰা ফটো টাচ কৰি ধৰি থাকিব লাগিব। ধৰি থাকিলেহে আপোনালোকৰ সেইটো ফটোটো ক্লিক হ'ব। এইটো ক্লিক হোৱাৰ পিছত ছিলেক্টত মাৰি দিল। তাৰপিছত এনেকৈ ধুনীয়াকৈ ক্ৰপ কৰি দিব। ক্ৰপ কৰি দিয়াৰ পিছত মই সেইটো ফটো যেনিবা অলপ ভাল হোৱা নাই, মই বেলেগ ফটো লৈ আছোঁ, দিয়ক আপোনালোকক দেখাই আছোঁ ধুনীয়াকৈ। তো এনেকৈ এটা ফটো ইয়াৰ পৰা লৈ ল'ব, টাচ কৰি এনেকৈ ক্ৰপ কৰি ল'ব। তো ধুনীয়াকৈ এনেকৈ ক্ৰপ কৰি লোৱাৰ পিছত ওপৰত ক্ৰপ লিখা আছে, ইয়াতে টাচ কৰি দিব। এইটো আপলোড
আপলোড মোৰ হৈ গ'ল ইয়াতে আপলোড কৰি দিম তাৰপিছত সৰি ফটোৰ নামটো দিব লাগিব গছপুলিডালৰ নামটো দিব লাগিব এইটো মোৰ আইডি আহি গ'ল তাৰপিছত গো টু ডেছবৰ্ড আৰু এটা যে ফটো আপলোড কৰিব গো টু ডেছবৰ্ডত যাব গো টু ডেছবৰ্ডত যাই আকৌ আপলোড ফটো লিখা আছে ইয়াতে মাৰিব ইয়াতে মাৰিলে অপেন গ্যালাৰীৰ পৰা আকৌ তেনেকৈ ফটো দিব যেনেকৈ আপোনালোকে দিলে ইয়াতে ফাইলৰ পৰা দিব লাগিব দেই মই বাৰে বাৰে কৈ আছোঁ এইটো ভাতিজি ফটোটো মই জাষ্ট দেখুৱাই আছোঁ এনেকৈ আপুনি ক্ৰপ কৰি ল'ব ইয়াতে আপলোড দি দিব এনেকৈ আপলোড সৰি গছটোৰ নাম দিয়া নাছিল সেইকাৰণে ৰেকৰ্ড বুলি দেখাইছে আপোনালোকে গছটোৰ নাম দি দিব এনেকৈ আপলোড কৰিব বাছ হৈ গ'ল এইটো আমাৰ আইডি নম্বৰ আহি গ'ল মানে সাকসেসফুল হৈ গ'ল তো এনেকৈ আপোনালোকে কালি এনেকৈ কৰিব কালি 9টাৰ পৰা আৰম্ভ কৰি 4টালৈকে ফটো উঠাব লগতে 2 দিন 3 দিন আমাৰ হাতত সময় আছে তাৰ পিছত এনেকৈ আপলোড কৰিব দিলে নিশ্চয় কম পাইছে আৰু বেলেগ এজনৰ কৰিলে এনেকৈ লগ আউট কৰি আপোনালোকে কামটো কৰিব তো ফ্ৰেণ্ডসকল যদি বুজিবলৈ অলপ প্ৰবলেম হয় তেনেহলে মোক তো কল কৰিব পাৰে বা কমেন্টছ কৰিব পাৰে মই আৰু ইয়াৰ পিছত মই আপোনালোকক দেখুৱাম যে ৰেজিষ্টাৰ নাম্বাৰ দি কেনেকৈ কৰিব পাৰে আপোনালোকে অকল ইয়াতে ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দি দিব মানে OTP নোহোৱাকৈ কৰিব পাৰে কিছুমান OTP দিয়াতে প্ৰবলেম হ'ব পাৰে তো আপোনালোকে আগত যেটো নম্বৰ দিছিলে মোবাইল নম্বৰটো OTP যত গৈছিলে সেই মোবাইল নম্বৰটো ইয়াতে মাৰি দিব তাৰ পিছত OTP যোৱাৰ পিছত এটা সাকসেসফুল অমৃত বৃক্ষ সাকসেসফুল এটা মেছেজ গৈছিলে সেই মেছেজৰ এই আইডি নম্বৰটো দিব ইয়াতে অকল আইডিটো দিলে নহব দিয়ক হা মই দেখুৱাই আছো আপোনালোকক ইয়াতে OTP নিদিয়াকৈও কামটো কৰিব পাৰিব মানে আগতে যেটো সাকসেসফুল হোৱাৰ মেছেজ গৈছিলে আপোনালোকৰ সেই সাকসেসফুল হোৱা মেছেজটোৰ এই 7টা নম্বৰ আছে 7টা নম্বৰ দিলে আপোনালোকৰ হৈ যাব তো আপোনালোকক মই ট্ৰাই কৰি দেখাইছো এটো কিন্তু হোৱা নাই তাৰ মানে আমাৰ ৰেজিষ্টাৰ নাম্বাৰটো ফুল আছে মেটচ কৰা নাই তো ডু নট মেটচ দেখুৱাই আছে তো ইয়াতে এছ না কিবা এটা আছিল 0 ৰ আগত চাব হেতু মই দিলে এই বস্তুটো হৈ যাব সাকসেসফুল হ'ব এছ হা এনেকৈ এছ টো দিয়াৰ বাবে আপোনালোকে হৈ যাব বহুতে কি কৰিব এটো অকল নাম্বাৰটো দি দিব এছ বা আগতে যি লিখা থাকে হেতুও দিব লাগে মানে কমপ্লিট বস্তুটোৱে দিব লাগিব অকল নাম্বাৰটো দিলে নহব তো চাব এবাৰ লগইন কৰিম মই লগইন কৰাতে এই কামটো হৈ যাব আপোনালোকক দেখাইছো ধুনিয়াকে ফোন নম্বৰ এটোৱে হয় বাৰু এটো চাওক শিৱানী এটো নামটো আহি গল তাৰ মানে সাকসেস হৈ গল ইয়াৰ পিছত আপোনালোকে এই জেনেকে ফটো আপলোড কৰিছিলে তেনেকৈ ফটোটো আপলোড কৰি দিব আগতে জেনেকৈ দেখালো ফাইলছৰ পৰা আপোনালোকে আপলোড কৰিব ডাইৰেক্ট গ্যালাৰীৰ পৰা আপলোড নহব বাৰু যদি আপোনালোকে ডাইৰেক্ট গ্যালাৰীৰ পৰা আপলোড কৰে তেনেহলে হয়তো ভাবিব এটো কি হল মোৰ কি আপলোড নহয় তো আপোনালোকে ডাইৰেক্ট গ্যালাৰীৰ পৰা আপলোড কৰিলে নহব আপোনালোকে ফাইলছত গৈ কেনে তাৰ পিছতহে ফটোটো আপলোড কৰিব তো ধুনিয়াকে মই দেখা দিছো আশা কৰো আপোনালোকে বুজি পাইছে এনেকুৱা সাকসেসফুল মেছেজও আহিব তো প্লিজ আপোনালোকে ভালকে কামটো কৰক এটো কাৰণে আমাৰ সৰকাৰে বহুত টকা খৰচ কৰিছে আপোনালোকক এটো এটা মোবাইলৰ শিক্ষা হৈ গল যে সকলে মোবাইল ইউজ কৰিব নাজানে মানে বহুত কথা জানিবও পাৰিলে ইয়াৰ সহায়ত আপোনালোকে তো ধন্যবাদ সকলোকে আশা কৰো মোৰ এই ভিডিওটোৰ পৰা আপোনালোকৰ অলপ হলেও সুবিধা হ'ব বা কিবা এটা উপকাৰ হ'ব ধন্যবাদ নেক্সট ভিডিওত লগ পাই আছো আপোনালোকক